ইয়াতে চোৱা গুণোৎসৱ প্ৰথম পৰ্যায় 2023 বৰ্ষৰ সপ্তম শ্ৰেণীৰ অসমীয়া ভাষাৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। ইয়াতে চোৱা ফুটবলৰ বিষয়ে এটা দফা দিয়া আছে, অৰ্থাৎ প্ৰেগাপ দিয়া আছে, আৰু এই প্ৰেগাপটো ভালদৰে পঢ়ি তলত যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবিলাকৰ উত্তৰ বাছি উলিয়াব লাগে। প্ৰেগাপটো চাওঁ আহা। ফুটবল এবিধ জনপ্ৰিয় খেল। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশ ফুটবল খেলৰ সৈতে জড়িত। ইংলেণ্ডত প্ৰথম ফুটবল লীগ আৰম্ভ ইংলেণ্ডতেই ফুটবল এছ'চিয়েশ্যনৰো জন্ম হৈছিল। প্ৰথমখন আন্তৰ্জাতিক ফুটবল খেল অনুষ্ঠিত হৈছিল ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত। ফুটবল খেলা সকলো দেশকে একত্ৰিত কৰিবলৈ ফ্ৰান্সৰ পেৰিছত ফিফা নামৰ সংস্থাটোৱে গঢ় লৈ উঠিছিল। এই সংস্থাই বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছিল। ফুটবল খেল দুটা দলৰ মাজত অনুষ্ঠিত হয়। সকলো খেলৰ দৰে ফুটবল খেলতো এটা দলৰ জয় হ'লে আনটো দলৰ পৰাজয় হয়। ফুটবল খেলৰ এটা দল 11 গৰাকীকৈ খেলুৱৈ থাকে। তদুপৰি বৰ্তমান প্ৰতিটো দলতে 7 গৰাকীকৈ অতিৰিক্ত খেলুৱৈ ৰখা হয়। অতিৰিক্ত খেলুৱৈসকলৰ মাজৰ পৰা প্ৰয়োজন সাপেক্ষে যিকোনো 5 গৰাকীক বদলি খেলুৱৈ হিচাপে খেলিবলৈ দিয়া হয়। ফুটবল খেলত 4 গৰাকী ৰেফাৰী থাকে। খেলপথাৰত থাকি গোটেই খেলখন তেওঁলোকে পৰিচালনা কৰে। এখন ফুটবল খেলৰ বাবে মুঠ 90 মিনিট সময় ধাৰ্য কৰা হয়। 45 মিনিটকৈ দুটা ভাগত খেলখন খেলা হয়। প্ৰথম 45 মিনিটৰ অন্তত জিৰণি দিয়া হয়। ফুটবল খেলৰ লগত জড়িত কেইখনমান উল্লেখযোগ্য দেশ হৈছে ইংলেণ্ড, ব্ৰাজিল, আৰ্জেণ্টিনা, জাৰ্মানী, ফ্ৰান্স, আমেৰিকা ইত্যাদি। পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো, আৰ্জেণ্টিনাৰ ডিয়েগো মাৰাডোনা, লিঅ'নেল মেছি আদি হৈছে বিশ্ববিখ্যাত তাৰকা ফুটবল খেলুৱৈ। ভাৰততো ফুটবল খেল অতি জনপ্ৰিয়। ভাৰতৰ এগৰাকী উল্লেখযোগ্য ফুটবল খেলুৱৈ হৈছে বাইচুং ভুটিয়া। ওপৰৰ প্ৰেগাপটো পঢ়ি তলৰ প্ৰশ্নসমূহ দিয়া, অৰ্থাৎ ওপৰৰ দফাটো পঢ়ি তলৰ যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি উত্তৰ দিব লাগে। প্ৰথম প্ৰশ্নটো চোৱা, ফুটবল এছ'চিয়েশ্যনৰ জন্ম ক'ত হৈছিল? ইংলেণ্ডত, আৰ্জেণ্টিনাত, ব্ৰাজিলত, জাৰ্মানীত। ইয়াৰে শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, ইংলেণ্ডত। ইংলেণ্ডত ফুটবল এছ'চিয়েশ্যনৰ জন্ম হৈছিল। 2 নম্বৰটো, তলত দিয়া কোনগৰাকী ভাৰতৰ ফুটবল খেলুৱৈ? বাইচুং ভুটিয়া। অপশ্যন চি শুদ্ধ। 3 নম্বৰ প্ৰশ্নটো চোৱা, ফুটবল খেলত কিয় ৰেফাৰী ৰখা হয়? সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ৰেফাৰী ৰখা হয়। গতিকে শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, খেলখন পৰিচালনা কৰাৰ বাবে। 4 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো জয় শব্দটোৰ বিপৰীত শব্দ? জয় শব্দটোৰ বিপৰীত শব্দ হৈছে পৰাজয়। গতিকে অপশ্যন এ শুদ্ধ। 5 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো বাক্যত অতি উপসৰ্গযুক্ত শব্দ ব্যৱহাৰ কৰা হৈছে? ফুটবল এবিধ জনপ্ৰিয় খেল। এখন ফুটবল খেলৰ বাবে 90 মিনিট সময় ধাৰ্য কৰা হৈছে। ফুটবল খেলত 11 গৰাকী খেলুৱৈ থাকে। ফুটবল খেলৰ দলত অতিৰিক্ত খেলুৱৈ থাকে। ইয়াতে অতিৰিক্ত শব্দটোত অতি উপসৰ্গ কৰা হৈছে, হয়নে? গতিকে অপশ্যন ডিটো শুদ্ধ। কুৱেশ্যনটোত এখন জাননী দিয়া হৈছে। এই জাননীটো ভালদৰে পঢ়ি তলত যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি উত্তৰ কৰিব লাগে। ইয়াতে দিয়া আছে জাননী, জ্যোতি বিষ্ণু কলা সংঘৰ উদ্যোগত শিল্পী দিৱস উদযাপন। 5ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা, সংগীত, নৃত্য আৰু
চিত্ৰাংকন প্ৰতিযোগিতা স্থান জ্যোতি বিষ্ণু কলা সংঘ ডিব্ৰুগড় তাৰিখ 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 2023 চন কবিতা আবৃত্তি প্ৰতিযোগিতা 17 জানুৱাৰী 2023 বিষয় প্ৰকৃতি আৰু ডেক ফ্ৰেম নিয়মাৱলী আবৃত্তি কৰিবলগীয়া অসমীয়া অথবা ইংৰাজী ভাষাৰ কবিতাসমূহ 13 জানুৱাৰীৰ ভিতৰত জমা দিব লাগিব সংগীত প্ৰতিযোগিতা 18 জানুৱাৰী 2023 বিষয় জ্যোতি সংগীত নিয়মাৱলী গীতসমূহ 5 মিনিটৰ ভিতৰত গাই শেষ কৰিব লাগিব নৃত্য প্ৰতিযোগিতা 19 জানুৱাৰী 2023 বিষয় জ্যোতি সংগীত বিষ্ণু ৰাভা সংগীত ভূপেন্দ্ৰ সংগীতৰ আধাৰত প্ৰস্তুত কৰা নৃত্য পৰিৱেশন নিয়মাৱলী নৃত্যসমূহ একক অথবা দলীয়ভাৱে 7 মিনিটৰ ভিতৰত পৰিৱেশন কৰি সমাপ্ত কৰিব লাগিব চিত্ৰাংকন প্ৰতিযোগিতা 20 জানুৱাৰী 2023 বিষয় প্ৰাকৃতিক দৃশ্য পৰিৱেশ সংৰক্ষণ আৰু সজাগতা নিয়মাৱলী চিত্ৰসমূহ 1 ঘণ্টাৰ ভিতৰত অংকন কৰি সম্পূৰ্ণ কৰিব লাগিব বিদ্ৰোহ প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সংঘই যোগান ধৰিব সামৰণি অনুষ্ঠান 21 জানুৱাৰী 2023 স্থান জ্যোতি বিষ্ণু কলাৰ অংঘৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড় সময় পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ কাৰ্যসূচী প্ৰতিযোগিতাসমূহৰ ফলাফল ঘোষণা প্ৰতিযোগীসকলৰ দ্বাৰা অংকিত চিত্ৰ প্ৰদৰ্শন আৰু বঁটা বিতৰণী অনুষ্ঠান বিশেষ কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান মুখ্য অতিথি ডক্টৰ অনিতা বেজবৰুৱা শিল্পী বঁটা প্ৰাপক এটো অনিতা বেজবৰুৱা হ'ব লাগিছিল চাগে শিল্পী বঁটা প্ৰাপক যোগাযোগৰ ঠিকনা অৰ্ণৱ বৰুৱা উদ্যোক্তা জ্যোতি বিষ্ণু কলা অংঘ নালিয়াফুল ডিব্ৰুগড় ওপৰত যিখন জাননী দিয়া আছে জাননীখন পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে 6 নম্বৰ প্ৰশ্নটো আমি চাওঁ জ্যোতি বিষ্ণু কলা অংঘৰ উদ্যোগত আয়োজিত শিল্পী দিৱসৰ সামৰণি অনুষ্ঠানটি কি তাৰিখে অনুষ্ঠিত কৰা হৈছিল কোন তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছিল আমি চাওঁ হা 21 জানুৱাৰী 2023 গতিকে শুদ্ধ আনসাৰটো কি হ'ব অপচন সি 21 জানুৱাৰী 2023 পিছৰ প্ৰশ্নটো চোৱা শিল্পী দিৱস উদযাপন অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতা কোন দিনা অনুষ্ঠিত হৈছিল কোন দিনা চতুৰ্থ দিনা গতিকে শুদ্ধ আনসাৰটো হৈছে অপচন ডি 8 নম্বৰ প্ৰশ্নটো চোৱা শিল্পী দিৱস অনুষ্ঠানৰ কাৰ্যসূচী কেইদিনীয়াকৈ আয়োজন কৰা হৈছিল 5 দিনীয়াকৈ গতিকে শুদ্ধ আনসাৰটো হৈছে অপচন বি 9 নম্বৰ প্ৰশ্নটো চোৱা শিল্পী দিৱস উদযাপন অনুষ্ঠানৰ তৃতীয় দিনা কিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল তৃতীয় দিনা আমাৰ কি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল চাওঁ হা তৃতীয় দিনা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল হয় না গতিকে শুদ্ধ আনসাৰটো হৈছে অপচন এ নৃত্য প্ৰতিযোগিতা 10 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো সামৰণি শব্দটোৰ সমাৰ্থক শব্দ সামৰণি মানে হল অন্ত কৰা অৰ্থাৎ শেষ হোৱা গতিকে অপচন সি টো শুদ্ধ তলৰ কোনটো চিত্ৰাংকন শব্দৰ শুদ্ধ সন্ধি ভাঙনি চিত্ৰাংকন শব্দটোৰ সন্ধি ভাঙনি হ'ব চিত্ৰা যোগ অংকন ইয়াতে অপচন ডি টো শুদ্ধ চিত্ৰা যোগ অংকন চিত্ৰাংকন পিছৰ দফাটো চাওঁ আহা খোৱাৰ আনন্দ ইৰম সপ্তম শ্ৰেণীৰ ছাত্ৰী তাইৰ ভনীয়েক মুস্কান দ্বিতীয় শ্ৰেণীত পঢ়ে ৰমজানৰ আৰম্ভণিৰ পৰাই সেই কেইদিনৰ দুয়োৰে বৰ ফূৰ্তি কাৰণ ৰমজানৰ অন্তিম দিনা ঈদৰ জোন ওলাব ঈদত সিহঁতৰ ঘৰলৈ বহুত আলহী আহিব তেতিয়া কি যে ভাল লাগিব ইৰমৰ মাক দেউতাকে দিনটো ৰোজা ৰাখি
সন্ধিয়া ইফতাৰ কৰে। ইৰম আৰু মুস্কানো দেউতাকহঁতৰ লগত বহে। মাকে বিভিন্ন পিঠা, লুচি, তৰকাৰী, চেৱৈ, মিঠাই, কল, আপেল, আঙুৰ আদি খোৱা বস্তুৰ যোগাৰ ধৰে। মুস্কানে আকৌ মিঠা মিঠা খেজুৰ খাইহে বেছি ভাল পায়। আজি ইফতাৰৰ সময়ত ইৰমৰ খুৰাকৰ ল'ৰা ৱাহিদ আৰু আসিফো আছিল। দুয়ো ইৰমতকৈ সৰু। ৱাহিদ পঞ্চম শ্ৰেণী আৰু ৱাছিফ প্ৰথম শ্ৰেণীত পঢ়ে। ইৰমৰ মাকে চাৰিওকে খোৱা বস্তুবোৰ মজিয়াত ধুনীয়াকৈ সজাই দিলে। সিহঁতে বৰ আনন্দৰে খাবলৈ বহিল। খোৱা শেষ হোৱাৰ পাছত মাকে দেখিলে যে ৱাহিদে আধা খোৱাকৈ খোৱা বস্তুবোৰ নষ্ট কৰিছে। তেতিয়া ইৰমৰ দেউতাকে সিহঁতক বুজাই ক'লে, আমি যিখিনি খাদ্য খাব পাৰোঁ এইখিনিহে ল'ব লাগে। বেছি হোৱা খাদ্য খোৱাৰ আগতেই নিলগাই থ'ব লাগে। খাদ্যবস্তু কেতিয়াও অপচয় কৰিব নালাগে। ইৰমৰ মাকেও ক'লে, কিছুমান মানুহ খাদ্য খাবলৈ নাপায়, ভোকত থাকে। আমি খাদ্য অপচয় নকৰি ৰাহি হোৱা খাদ্য তেওঁলোকক দি সহায় কৰিব পাৰোঁ। সকলোৱে কথাবোৰ বুজি পালে আৰু আগলৈ তেনেকুৱা নকৰে বুলি ক'লে। ইফতাৰ শেষ কৰি ইৰম আৰু মুস্কান ভায়েকহঁতৰ লগত খেলিবলৈ গ'ল। ইৰমৰ লগৰীয়া চুমিও সিহঁতৰ লগত খেলিবলৈ গ'ল। ওপৰৰ পাঠটো তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো চোৱা, অৰ্থাৎ 12 নম্বৰ প্ৰশ্নটো চোৱা, ইফতাৰ কৰোঁতে খাদ্যবস্তু কোনে অপচয় কৰিছিল? ৱাহিদে। অপশ্যন ডি ৰাইট এনচাৰ। 13 নম্বৰ প্ৰশ্নটো চোৱা, পাঠটোৰ শেষত চাৰিওজনে কি বুজি পোৱাৰ কথা কৈছে? খাদ্য অপচয় কৰিব নালাগে বুলি। গতিকে শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, খাদ্য অপচয় কৰিব নালাগে। 14 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো শব্দই অন্তিম শব্দটোৰ বিপৰীত অৰ্থ বুজাইছে? অন্তিম শব্দটোৰ বিপৰীত অৰ্থ হৈছে আৰম্ভণি। গতিকে অপশ্যন বিটো শুদ্ধ। তলৰ কোনটো বাক্যত নিৰ্দিষ্টবাচক প্ৰত্যয়যুক্ত শব্দ ব্যৱহাৰ কৰা হৈছে? ৰমজানৰ পাছত ঈদ হয়, মাক দেউতাকে দিনটো ৰোজা ৰাখে, সন্ধিয়া ইফতাৰ কৰে, ইফতাৰত খেজুৰ খায়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, মাক দেউতাকে দিনটো ৰোজা ৰাখে। পিছৰ দফাটো চাওঁ আহা। পুলিবৰ গাঁৱৰ পুথিভঁৰাল। জয় আৰু বিজয় নলে গ'লে লগা বন্ধু। সিহঁত যোৰহাট জিলাৰ পুলিবৰ গাঁৱত বাস কৰে। দুয়োৰে কিতাপ পঢ়াত বৰ ৰাপ। সিহঁত দুয়ো আজৰি সময়ত গাঁওখনত থকা একমাত্ৰ পুথিভঁৰালটোলৈ কিতাপ অধ্যয়ন কৰিবলৈ যায়। সিহঁতৰ গাঁৱৰ পুথিভঁৰালটোৰ নাম নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰাল। পুথিভঁৰালটোলৈ গাঁওখনৰ বেছিভাগ ল'ৰা-ছোৱালী কিতাপ অধ্যয়ন কৰিবলৈ আহে। তদুপৰি পুলিবৰ গাঁৱৰ ওচৰে পাজৰে থকা কাকতি গাঁও, মেলেং গাঁও আৰু আহোম গাঁৱৰ ল'ৰা-ছোৱালীসকলো পুথিভঁৰালটোলৈ আহে। পুথিভঁৰালটোত বিভিন্ন ধৰণৰ গ্ৰন্থ, বাতৰি কাকত, আলোচনী আদি পোৱা যায়। পুথিভঁৰালৰ কিতাপসমূহ বিষয় অনুযায়ী শাৰী শাৰীকৈ আলমাৰীত সজাই থোৱা আছে। পুথিভঁৰালটোত সৰু ডাঙৰ সকলো পঢ়ুৱৈয়ে নিজৰ পচন্দৰ কিতাপ সহজতে বিচাৰি ল'ব পাৰে। পুথিভঁৰালটোত গাঁওখনৰে দুজন ডেকা ল'ৰা ৰমেন আৰু মহেশে চোৱা-চিতা কৰে। গাঁৱৰে ধনেশ্বৰ শইকীয়াক পুথিভঁৰালটোৰ পুথিভঁৰাল হিচাপে নিযুক্ত কৰা হৈছে। পুথিভঁৰালটোলৈ গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অন্যান্য ব্যক্তিসকলো অধ্যয়নৰ বাবে আহে। পুথিভঁৰালটোত এটা অধ্যয়ন কক্ষ আছে। অধ্যয়ন কক্ষত শাৰী শাৰীকৈ চকী মেজ সজাই থোৱা আছে। পঢ়ুৱৈসকলে তাত বহি কিতাপ পঢ়িব পাৰে। গাঁওখনৰ গাঁওবুঢ়া দীননাথ মহন্তই পুথিভঁৰালত পৰিষ্কাৰ খোৱা পানীৰ ব্যৱস্থাও কৰি দিছে। তদুপৰি কণ কণ ল'ৰা-ছোৱালীবোৰৰ বাবেও এটা আছুতীয়া কোঠা নিৰ্মাণ কৰা হৈছে। পুথিভঁৰালটোৰ পৰিৱেশ সদায় নীৰৱ নিস্তব্ধ হৈ থাকে। অধ্যয়ন কৰাৰ সময়ত যাতে কাৰো অসুবিধা নহয় তাৰ বাবে পঢ়ুৱৈসকলে পুথিভঁৰালৰ ভিতৰত উচ্চ স্বৰত কথা নাপাতে। পুলিবৰ গাঁৱৰ পুথিভঁৰালটোলৈ গাঁওখনৰ গণ্যমান্য ব্যক্তিসকলে সময়ে সময়ে কিতাপ পত্ৰৰ লগতে
অন্য দান বৰঙণিও আগবঢ়ায়। ওপৰৰ পাঠটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। অৰ্থাৎ এই ওপৰত যিটো প্ৰেগাপ দিয়া আছিলে এই প্ৰেগাপটো পঢ়ি তলত যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনিৰ উত্তৰ দিব লাগে। ইয়াতে প্ৰথম প্ৰশ্নটো চোৱা, অৰ্থাৎ 16 নম্বৰ প্ৰশ্নটো চোৱা, নবীন চন্দ্ৰ বৰদলৈৰ পুথিভঁৰালটো ক'ত অৱস্থিত? পুলিবৰ গাঁৱত। 17 নম্বৰ প্ৰশ্নটো চোৱা, পুথিভঁৰালটোলৈ কোনে বৰঙণি আগবঢ়ায়? পুলিবৰ গাঁৱৰ গণ্যমান্য ব্যক্তিসকলে। গতিকে শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, গণ্যমান্য ব্যক্তিসকলে। 18 নম্বৰ প্ৰশ্নটো চোৱা, পুথিভঁৰালটোত সকলোৱে কিয় সহজে নিজৰ পচন্দৰ কিতাপ বিচাৰি পায়? যিহেতু কিতাপসমূহ বিষয় অনুযায়ী শাৰী শাৰীকৈ সজাই থোৱা আছে বাবে। অপশ্যন বিটো শুদ্ধ, কিতাপসমূহ বিষয় অনুযায়ী সজাই থোৱা আছে বাবে। 19 নম্বৰটো চোৱা, তলৰ কোনটো শব্দই কোঠা শব্দটোৰ অৰ্থ বুজাইছে? কোঠা মানে হৈছে কক্ষ, গতিকে অপশ্যন এটো শুদ্ধ। প্ৰশ্নটো চোৱা, তলত দিয়া কোনটো বাক্যত চতুৰ্থী বিভক্তি ব্যৱহাৰ কৰা হৈছে? অপশ্যন এ, পুথিভঁৰালটোত বিভিন্ন বিষয়ৰ গ্ৰন্থ আছে। অপশ্যন বি, গাঁৱৰে ডেকা দুজনে পুথিভঁৰালটোত চোৱা চিতা কৰে। অপশ্যন চি, পুথিভঁৰাললৈ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ বাবে আহে। অপশ্যন ডি, অধ্যয়ন কক্ষত চকী সজাই থোৱা আছে। শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, পুথিভঁৰাললৈ ছাত্ৰ ছাত্ৰীসকল অধ্যয়নৰ বাবে আহে।